গ্ৰহণ কৰি আছিলা প্ৰকৃততে তুমি প্ৰকৃত সৌন্দৰ্য পান কৰাৰ পৰা ইমান দিনে বঞ্চিতই হৈ আছিলা এতিয়া বুজিবা তুমি প্ৰকৃত সৌন্দৰ্যৰ বঞ্চনা খন্তেক পাছতে তুমি তাৰ প্ৰমাণ পাবা খন্তেক সময়ৰ পাছতে তুমি তাৰ প্ৰমাণ পাবা নাই 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 হ'ব নোৱাৰে তোৰ প্ৰকৃত পৰিচয় দে আজি মহাৰাজে মোক চিনিব পৰা নাই সঁচাকৈ মই আপোনাৰ ভাৰ্য চন্দ্ৰলেখা মহাৰাজ তই বৃদ্ধ আঁতৰি যা আঁতৰি যা আঁতৰি যা তই মোৰ সন্মুখৰ পৰা তোক মোৰ কোনো প্ৰয়োজন নাই তই মোক জ্ঞান প্ৰদান নকৰিবি মোৰ কাৰ্যত বাধা প্ৰদান নকৰিবি আঁতৰি যা মোৰ সন্মুখৰ পৰা অকাৰ্যত পবিত্ৰ হয় নিজৰ অমংগল কামনা নকৰিব সুন্দৰ চন্দ্ৰপুৰৰ নাম পুলকিত নকৰিব ভাবি চাওক এবাৰ আপোনাৰ এই কুকৰ্ম দেখি সকলো ঘৃণাত নাক কুচাব লাগিছে পাপিষ্টি বাৰে বাৰে তই মোৰ কাৰ্যত ঘটাইছ ব্যাঘাত আঁতৰি যা
সুন্দর তুমি রমণী তোমাকে দেখিলেই মোর মন প্রাণ জোর পড়ি যায় কতই বৃদ্ধরূপ আর কতই সুন্দরী নারী সুন্দরী আমি অন্য স্থানে করুক বিহার হায় হায় হে প্ৰভু তুমি কি লীলা খেলিছ মোৰ লগত কি কৰো নাই নাই মই গুৰু আচাৰ্যৰ ওচৰলৈ যাওঁ তেওঁহে মোক সঠিক পথ দেখাব পাৰিব